So hey guys, what's up guys? আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোক সকলোৰে ভাল। গাইজ এতিয়া মই আছোঁ আমাৰ শহুৰ ঘৰত। এয়া আপোনালোকে দেখা পাইছে, এয়া হৈছে আমাৰ শহুৰ ঘৰ। মানে শহুৰ ঘৰখন আজি আপোনালোকক ভালকৈ দেখুৱাম। তো চাই থাকক আপোনালোকে ভিডিঅ'টো কি ৱাচিং গাইজ। এতিয়া মই আছোঁ মোৰ ৰুমত। এইখন হৈছে মোৰ ৰুম। তো আপোনালোকক বেক কেমেৰাৰে দেখুৱাই আছোঁ। আৰু সেইখন হৈছে গাইজ মাৰ ৰুম। মানে মোৰ শাহু মা তাত থাকে, সেই ঘৰখনত থাকে। এইখন হৈছে উত্তৰৰ ঘৰ আৰু সৰুটো হৈছে পাকঘৰ। আৰু এইফালে হৈছে গোহালি ঘৰ, গৰু বান্ধা ঠাইখন হৈছে এইখন। আৰু এতিয়া আমি দেখুৱাই আছোঁ আমাৰ ঘৰখন। আৰু সৌখন হৈছে আমাৰ ঘৰ, মানে আমি থাকোঁ যিখন ৰুমত। আৰু সৌটো হৈছে মোৰ ৰুম গাইজ। আৰু এইফালে হৈছে গেট, এইফালে দুৱাৰ, আৰু এইফালে এইটো কি ফুলৰ গছ ক'ব নোৱাৰোঁ। এইফালে হৈছে গেট গাইজ। আৰু সৌটো হৈছে পানী টেংকি। আৰু এইফালে আছে আমাৰ বাগান। বাগানত কি গছ আছে? তামোল গছ আছে, বেল গছ আছে, আৰু বহুত হাবি জাবি, বহুত নানান ধৰণৰ গছ গছনি আছে। সেইটো আৰু এইটো হৈছে পিছফালৰ অংশ গাইজ। ছজনা গছ আছে। আৰু এইফালে আছে গেন্দী ফুল গছ, গেন্দী ফুলৰ গছ, সৰু সৰু গেন্দী ফুল ফুলি আছে। আৰু মায়ে ইয়াতে তুলসী গছৰ গুৰিত পূজা দিছে। আৰু সৌটো হৈছে মোৰ কাপোৰ কানি শুকাই দি থৈছোঁ। আৰু পিছফালেও ঠাই আছে। আৰু সৌটো হৈছে খেৰৰ পুঁজি। দেখা পাইছেনে গাইজ আপোনালোকে? সৌটো হৈছে খেৰৰ পুঁজি। আৰু সৌটো হৈছে ডাঙৰ কেৰাহী।